নমস্কাৰ বন্ধুসকল, সকলোকে বহুত দিনৰ মূৰত লগ পাইছোঁ। মোৰ অকণমান গাটো ভাল নাছিলে, সেইটো কাৰণে বহুত দিন আপোনালোকক মোৰলৈ আহিবই পৰা নাই। আপোনালোকৰ খবৰ কেনেকুৱা জনাবচোন দেই। আৰু এতিয়া মই যাবলৈ লৈছোঁ কলেজলৈ বুলি। আজিৰ দিনটো আচলতে একো বিশেষ নাই, কিন্তু বিশেষ নাথাকিলেও নিজৰ আপোন মানুহবোৰৰ লগত দিনটো বিশেষ কৰি তোলাৰ দায়িত্বটো আমাৰ ন। সেইটোভাৱে আমি আজি আহিছোঁ কলেজলৈ। কাইলৈ পৰা আমাৰ কলেজত আছে নেশ্যনেল ছেমিনাৰ, আৰু আমাৰ ইয়াৰ ৰঙিলীকেইজনী বহি আছে ক্লাছত। আজি আমি আনএক্সপেক্টলি এটা মৰম লগা বস্তু পালোঁ। আমাৰ কলেজত আৰু বেছি দিন নাই, কেইদিনমানৰ পিছতে আমাৰ কলেজীয়া জীৱন শেষ হ'ব। হান্নাই আমালৈ মৰমতে বুলি কিবা এটা বনাই আনিছিলে, আৰু ইয়াৰ পিছতে আমি এটা ক্লাছ কৰিলোঁ। তাৰপিছতে কৈছিলোঁ যে আজি দিনটো কিবা এটা বিশেষ কৰিম বুলি। মই আৰু চুপিয়ে ওলাই আহিলোঁ কিবা এটা বুলি কিনিবলৈ। গমটো পাইছেই চাগে, আমাৰ কাশ্যপ ছাৰ আৰু বন্যাইমৰ বাৰ্থডে হৈ গৈছিলে, কিন্তু আমি তেতিয়া একো কৰিব নোৱাৰিলোঁ কাৰণে আমি এতিয়া কিবা এটা দিছোঁ। বন্যাইমকতো আপোনালোকে আগৰ ব্লগত দেখিছে। কাশ্যপ ছাৰ আমাৰ ডিপাৰ্টমেণ্টলৈ নতুনকৈ আহিছে। আজিলৈ সামৰিছোঁ দেই, বাই বাই।